খুন্দি আছো বগৰী এইয়া খুন্দি হৈ গৈছে প্ৰথমতে টেষ্টটো মই কৈছা দেই বগৰী পিকনিক हेलो फ्रेंड्स सकल पुनर एटी नतुन भिडिओले मैं राजलक्ष्मी स्वागतम जनाइछु आरो আজি আমি ডিউটি আহিছিলো ওলাই বন্ধ দিছে যে বহুতে ভাল লাগিলে আৰু পটাপট আমি বেগ লৈ আৰু আহিলো গোটেইখিনি লগৰখিনি আহি আছে এয়া দেখিছে আৰু এতিয়া আমি গৈ আছো মানে বগৰী খাব কাৰণে ৰেজাৰ্ভৰ ভিতৰতে যোৱা বহুত ধুনীয়া বগৰী গছ আছে বহুত মানে কেবাজোপা আছে আমি বগৰী খাব কাৰণে গৈ আছো আৰু মোৰ লগত আহিছে এয়া এজনী মোৰ ৰুমমেটজনী আৰু বৰষা ফুকন আৰু এয়া মুনমুন বা আছে এয়া কিকি এয়া ৰিমি আৰু এজনী কি নিহাৰিকা দাম আমি এতিয়া গৈ আছো মানে আমি লগত যি যি সামগ্ৰী লাগে চব লৈ আহিছো পাৰ্কখন ওচৰত আছে তাত ঘুমাই দিব বুলি কৈছো ইহঁতৰ কথা অসমীয়া বুজি পায় নাই এই নাপাওঁ বোলে এয়া ছাৰ বুলি ছাৰক লগ পাইছো ইহঁতেও মানে বহুতেই ভাল পাইছে চবেই আজি বহুত দিনৰ মূৰত মানে এনেকৈ ছুটি পাইছোঁ যে চবেই একেলগতে আমি প্ৰায় একেলগতে মানে ছুটি নাপাওঁৱেই দেই আজি কওক মন বা কেনেকুৱা লাগিছে ফিল্ডলৈ বহুত দিনৰ মূৰত ছুটি অঁ এইখন ফিল্ডত মানে বহুত দিনলৈ আহিছিলে যোৱা বছৰ আহিছিলে পুলিচৰ কাৰণে ইণ্টাৰভিউ দিছিল এয়া ল'ৰাবিলাকে চাইকেল চলাই আছে আৰু ক্ৰিকেট খেলি আছে কিছুমান আহিছোহি আৰু বগৰী গছজোপাৰ ওচৰত তামাম মজা লাগিছে কিন্তু মুনমুন বাৰ অ' মাই গড ক'ত আছে বগৰী বুটলিবলৈ বুটল এই বেগ ইয়াতে পেলালে আৰু ইহঁতে বগৰী পুৰা বুটলি আছে এইবোৰ ইমান বগৰী হৈ আছে এইবোৰ বগৰী দেখিয়ে পোৱা নাই একদম মানে সৰু কাললৈ মনত পৰি গৈছে আৰু ন নলে উভতি আহে ল'ৰালি তোৰে মোৰে আছিলো তোৰে মৰমতে খেলি সৰু ভাল লাগে তাকে সুঁৱৰি মনলে উভতি আহে ল'ৰালি তোৰে মোৰে তি ধেমালি তামাম ফূৰ্তি কৰিছোঁ আমি আৰু মানে পিকনিক যাবলৈ আমি যিহেতু ছুটি নাপাওঁৱেই কিন্তু আজি বন্ধ দি দিলে সেইকাৰণে পুৰা ফূৰ্তি মানে এতিয়া বগৰী পাৰ্টিকে খাম আৰু অলপ পিছত আমি এতিয়া বগৰী খুন্দি খাম মানে গ্লাছ চব লৈ আহিছোঁ মেমেটো আৰু কি ক'বা পাৰিব কোনে এতিয়া আৰু কেইটামান লদিয়াওক কোনে দলিয়াব এতিয়া মূৰত পিন্ধিলে চকুত পিন্ধক আৰু মাস্ক পৰিধান কৰা নাই যে আপুনি বগৰী বুটলোতে মাস্কখন পিন্ধি ল'ব মাস্কখন পিন্ধাটো বহুত জৰুৰী হয় মাস্কখন পিন্ধিব আমি 1 তাৰিখৰ মাস্ক পিন্ধিম দেই হয় নেকি নাই বগৰী খাওঁতেও আপুনি মাস্ক পিন্ধিবই লাগিব পিন্ধক মাস্কখন পিন্ধি লওক নহ'লে আপোনাক দেখি বেলেগেও নিপিন্ধাকৈ থাকিব ন জলদি মাস্ক উলিয়াওক যি হ'লেও মাস্ক পিন্ধিবই লাগিব আপুনি আজি পিন্ধক এতিয়াহে ধুনীয়া লাগিছে এতিয়া ইয়াত থকা গেলা গোন্ধ পাইছেনে আপুনি নাই পোৱা সেইকাৰণে বহুত ছেফটি হয় মাস্কখন পিন্ধিব বহুত বেমাৰৰ পৰা হাত সাৰিব পাৰিব পিন্ধিব এৰি টিকলা আহি গৈছে গছৰ ওপৰত পূৰা উঠি গৈছে গোটেইখিনি জোকাই পাৰি দে পকাখিনি সৰক হৈলা এই পাৰ্টি আহি গ'ল এতিয়া আমাৰ
ইমান ডাঙৰ ডাণ্ডা দিছে জেগা দি দিছে এইটো ঐ গছ ভাগি যাব দেই ভাগি যাব এতিয়া আমি কলপাত নিবৰ কাৰণে আহিছোঁ বগৰী মানে প্ৰায় পাৰি মেলি হৈ গ'ল এয়া কাটি থৈ দিছে ইয়াৰ পৰাই ছিঙি লৈ গৈছে আৰু কলপাত গোটেইখন ছিঙি দিয়ক তথাপিও খামেই মানে আজি বগৰী ইমান ধুনীয়াকৈ দিনটো মিলিছে আমাৰ কাৰণে আজি খুব ভাল লাগিছে মানে খুব ভাল লাগিছে বহুত খুব এনজয় কৰিছোঁ বহুত এনজয় ইয়া কলপাত ফালি আছে অঁ ধুনীয়া আৰু এখন পাৰিলে লৈ লওক সেই আগটো লৈ লওক এখন চিনিব পৰা নাই মানে এই লেতেৰা হৈ আছে একো নহয় ধুই ল'ম পানী আছে নহয় এই চব নহ'ব এই অকণমান হ'লেও হৈ যাব হ'ব নালাগে এখন এখন দেখাম চবেই মিলি পেলাই খালি কটাই নানিলে এয়া কলপাত লৈ ল'লোঁ কটাৰী নাই তাৰপৰা ধুই ল'ম অলপ পানীত লেতেৰা লাগি আছে এইবোৰ বগৰী আৰু এইবোৰ বগৰী ইমান ধুনীয়াকৈ লাগি আছে মানে পকা নাই চব হ'লেও কিছুমান বহুত ওপৰত থকাবিলাক পকিছে আৰু বহুত ডাঙৰ বগৰী গছ মানে প্ৰায় 10 জোপামান আছে দেই ইয়াত এফালে এতিয়া অকণমান চাইকেল চলাই লৈছে মুন বাই ইমানখিনি বগৰী পালোঁ এতিয়া আমি এইখিনি খুন্দি খাম চলা চলা পাৰিছে চলাব এয়া লাল লাল বগৰী এটা মই প্ৰথমতে খাই চাওঁ কেনেকুৱা বিয়াতে ধুনীয়া বগৰীটো খাবলৈ এতিয়া আমি খুন্দিম এতিয়া পাতখিনি অকণমান ধুই লওঁ এতিয়া বগৰীকেইটা খুন্দি লৈছোঁ এয়া বগৰী খুন্দি খুন্দি অৱস্থা বেয়া হৈ গৈছে হাত বিষাই গৈছে দেই বগৰী খুন্দি খুন্দি ইমান নাই হৈ গ'ল আৰু এইখিনি খুন্দোৱা আৰু আছে আধা নিমখ দিয়া নাই ইয়াত আধাতকৈ বেছি আছে নিমখখিনি পাছত দিব নেকি জলকীয়া নেভাঙি আছো জলকীয়াখিনি পাছত খুন্দিবা নিমখখিনি একবাৰ দৈ থকা ইয়াত এইখিনি পুৰা খুন্দি আছো বগৰী এয়া খুন্দি হৈ গৈছে কৰি এতিয়া মছলা মিক্স কৰিম এতিয়া মছলা মানে কি জলকীয়া নাই বেছি দুটামান হ'ব আৰু এতিয়া জলকীয়া এয়া নিমখ দিলোঁ আৰু এটা জলকীয়া দি দিম ন এতিয়া এইখিনি পুৰা হাতে মিক্স কৰি দিম এতিয়া মই হাত ধোৱা আছে দেই অলপ আগত ধুইছিলোঁ চেনিটাইজাৰ লগালা নাই চেনিটাইজাৰ নাই লগা ইফালেও আছে এইখিনি মিক্স কৰি দিওঁ এইখিনি দেখাই দিয়ক হেল্ল' ৰেডি হৈ গ'ল ন আমাৰ খাবলৈ কেঁচা পকা চব মিক্স কৰি দিলা নি বাৰু এতিয়া প্ৰথমতে টেষ্টটো মই কৈছোঁ বগৰী পিকনিক খাবলৈ আহিলোঁ মজা ভিডিঅ' কৰি আছে এইখিনি খুন্দুং দিয়া ধনিয়া হোৱা হ'লে ভাল হেল্ল' এবাৰ চবকে দি দিছোঁ তললৈ দিয়া বেলেগ অকণমান ওপৰলৈ বৈ নোখোৱা নামটো কি হয় অলপ লোৱা নিমখ লোৱা বগৈ লোৱা না অকণ খোৱা অকণমান জলকীয়া লৈ লৈছোঁ বেয়া পাই জলকীয়া এটা লৈ লৈছোঁ কম হ'ল জলকীয়া নাখায় গোটেইটা খাব আমাৰ বস্তু লাগিছে খাই আছোঁ এতিয়া বগৰী আমাৰ আশাটো পূৰণ হ'ল আৰু ভাত খাইছ বগৈ খাইছোঁ বাৰ্থডে ভাত খাবলৈ বগৰী খাই পেট ভৰাই আজি
টেষ্টি আছে দেই বহুত ন আমাৰ চবৰে পাতত মানে বগৰী গুটি আছে কিন্তু এটাই আছে যে কি কৰিলে খাই দিলে অঁ হ'ব তেতিয়াহ'লে আপোনাৰ পেটৰেদি মুখেদি ওলাই পিনি মানে বগৰী গছজোপা ওলাব যে তেতিয়া সেই হাগুতে হাগু গুৰ কৰি ওলাব বোলা এতিয়া আমি চব ঘৰা ঘৰি যাবলৈ ওলাইছোঁ কোন কেনি যাব লাগে চব যাবগৈ ৰুমলৈ গৈ আমি এতিয়া ৰুমলৈ গৈ থাকোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাই দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো